বিদ্যুৎ যোগানৰ প্ৰতিবাদত নুমলীগড়ৰ কমাৰগাঁৱত উত্তাল প্ৰতিবাদ। চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় লোকে কমাৰগাঁও বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কেইবাদিনো ধৰি অঞ্চলটোত বিদ্যুৎ যোগান অনিয়মীয়া হৈ থকাত উৎকট গৰমৰ দিনকেইটাত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। ইপিনে পুৰণি কাঠ আৰু বাঁহৰ খুঁটাৰ পৰিৱৰ্তে পকী খুঁটাৰ ব্যৱস্থা কৰা, বিভিন্ন প্ৰান্তত উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰ স্থাপন কৰাৰো দাবী তোলে এইসকল স্থানীয় লোকে। 16 আগষ্টৰ পৰা আমাৰ কমাৰগাঁও অঞ্চলত কাৰেণ্ট নাই, তাৰ নিয়মীয়াকৰণ হোৱা নাই। আমি কোনো জাননী নিদিয়াকৈ কাৰেণ্ট কাটি দিয়া হৈছে। আমি 24 ঘণ্টাৰ নিয়মীয়াকৰণভাৱে কাৰেণ্ট দিয়াৰ প্ৰতিশ্ৰুতি আছিল। তাৰ পৰিৱৰ্তে আমি সম্পূৰ্ণ দিনটোত মিনিমাম 1 ঘণ্টা কাৰেণ্ট নাইপোৱা বুলি ক'লেও মিছা নহ'ব হয়তো। আৰু ইতিমধ্যে আপোনালোকে আমি ইয়াৰ পূৰ্বেও আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে আমাৰ কমাৰগাঁও অঞ্চলৰ যিসমূহ খুঁটা মেৰামতি কৰিবলগীয়া হৈ আছে, সেই খুঁটাসমূহ মেৰামতি কৰক। তেওঁলোকে মেৰামতিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আমিকেইটা আমাৰ ইয়াত লাইন নিয়মীয়াকৰণ নহয়। এটা খুঁটাৰ কাৰণে আমি বহুত দিন লৈ পূজা কৰিলোঁ। ইয়াত আমি কমপ্লেইন কৰোঁ, তেওঁলোকে কয় হ'ব যোৱা হৈ যাব খুব সোনকালে। খুঁটা এইটো এটা কাঠৰ খুঁটা, আমি গম নাপাওঁ ব্ৰিটিছৰ দিনৰ খুঁটা বুলি জানিছোঁ। আমাৰ ককা আইতাহঁতে গম পাই চাগে, আমি গম নাপাওঁ, আমাৰ জন্মই হোৱা নাই তেতিয়া।